নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ বিবিধা চেনেললৈ মই দেশজী আপোনালোক আটাইকে আদৰণি জনাইছো। আজি এটা ইন্টাৰেষ্টিং ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো আগৰ কেইটা ভিডিঅৰ দৰে এইটো ভিডিঅ আপোনালোকে আদৰি ল'ব। আজি এই ভিডিঅটোৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অসমৰ কেইজনমান প্ৰথম ব্যক্তিৰ লগতে কেইবিধমান প্ৰথম বস্তু বিষয়ে কম আৰু ভিডিঅটোৰ শেষত আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াম। যদি আপোনালোকে উত্তৰটো জানে তেতিয়াহলে কমেন্ট বক্সত জনাব। কনকলতা বৰুৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া মহিলা শ্বহীদ। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া পুৰুষ শ্বহীদ পিয়লি ফুকন। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। অসমত প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰা আহোম ৰজাজন হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। অসমৰ প্ৰথম লোক আদালতখন হাজোত স্থাপন কৰা হৈছিল। প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম ষ্টুডিঅ' জ্যোতি চিত্ৰবন। প্ৰথম অসমীয়া বোলছবি জয়মতী। অসমৰ প্ৰথম মহাবিদ্যালয় কটন কলেজ। ব্ৰহ্মপুত্ৰৰ ওপৰত খজা প্ৰথম দলং শৰাইঘাট। অসমৰ প্ৰথমখন মেডিকেল কলেজ অসম মেডিকেল কলেজ ডিব্ৰুগড়। অসমৰ প্ৰথম চাহ বাগান 1850 চনত মণিৰাম দেৱানে স্থাপন কৰিছিল। অসমৰ প্ৰথম ছপাশাল মিছন প্ৰেছ শিৱসাগৰ। অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় 1846। অসম বুৰঞ্জী সৰ্বপ্ৰথম আহোম সম্প্ৰদায়ে লিখিছিল। বন্ধুসকল ভিডিঅ'টোৰ শেষৰ অংশলৈ যোৱাৰ আগত আপোনালোকলৈ এটাই অনুৰোধ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰে, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে দুজন হ'লেও লোকক নজনা দুটামান কথা জনাত সহায় কৰিব। অসমৰ প্ৰথম স্নাতক আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া মহিলা স্নাতক সুধলতা দুৱৰা। প্ৰথম অসমীয়া ICS আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া মহিলা IAS পাৰুল দাস। এছিয়ান গেমছত প্ৰথম সোণৰ পদক বিজয়ী অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱা। প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি। অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱা। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰ তাইমুৰ। বন্ধুসকল প্ৰথম অসমীয়া বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰ দি আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।